ये सफर मंजिलों की ना है कोई खबर। वेलकम माय टिप्स एंड टिप्स ब्लॉगला আপোনালোকক স্বাগতম জনাইছো গাইস। আজি হৈছে প্ৰকাশৰ জন্মদিন, তো তাৰ ঘৰত যাই আছো আৰু কি কি কৰে আপোনালোকক চব দেখুৱা ভিডিঅ'টো কন্টিনিউ চাই থাকিব। বলো সিহঁতৰ ঘৰত যায় আৰু গাইস সকলে জন্মদিনৰ বাবে কিবা এটা সাৰপ্ৰাইজ দিব আপোনালোকক। তো কি সাৰপ্ৰাইজ দিয়ে মই বিশেষ নাজানো, যাই পেলাই গম পাম। তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ চাই থাকিব কিবা কৰে জন্মদিনটো। বলো তো গাইস আজি মোৰ বাৰ্থডে বুলি এটা সৰু বুলি ভাবিছো। গাইস এই হৰলিক্স আছে, আমি কাবাক নিমন্ত্ৰণ দি থাকোঁ, জয় কাশ্যপক নিমন্ত্ৰণ দিলে প্ৰথমতে বলো ঘৰত আহি গ'লা আমি ক'ৰবাত ভিডিঅ' কৰিব যাব উচিত কৈছোঁ। তো গাইস আমি নিমন্ত্ৰণ দিলে যাবি আজি গুচি গ'লা। हरो जो 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 केक में जाबा लगे। तो गाइस আপোনালোকে ভিডিঅ'টো চাই থাকক কন্টিনিউ বলো। তো গাইস কেক নিবি চুলি কাটি আছো আৰু চুলি কাটি দিছে। আৰু গাইস মানে চুলি কাটি এতিয়া তো মানে মনত মানে কেক কাটিম আৰু আমি গৈ আহিছোঁ। तो ইয়াত ইছে গাইস কেকটো অৰ্ডাৰ দিয়া না আছে আৰু ইয়াত চাইকেলে জানে আৰু গাইস ফুৰিব আহিছোঁ আমি ইয়াত। কেক পুরা পুরা ফিনিশিং মানে পুরা ডিফাই আছে মানে পুলিশ কেক করতেছিল আর রোবট পুরা আপনাকে কি গম পাইছে চাগে আপোনালোকে আৰু গাইজ মানে যদি আপোনালোকৰ মোবাইল লাগে এইটো মোবাইল বেছি ৰিয়েলমি হয় আৰু 7,000 পালে বেছি মাৰোঁ। মই 13,000 পাৰিছোঁ। এইটো মোবাইল বেছি আৰু বেছি গাইস এই গাঁও বলছে ডেছক্ৰিপশ্যন মোৰ ফোন নম্বৰটো থাকিব আৰু ফোন নম্বৰ নাথাকিলে কমেণ্ট দিব। কমেণ্ট দিলে আমি ৰিপ্লাই কৰিম আৰু তাত ফোন নম্বৰটো আপোনালোকে কল কৰি ল'ব আৰু বেছি 7,000 পালে কিবা এটা মিলাই ল'ম আৰু। তো গাইজ কণ্টেক্ট কৰিব, কমেণ্ট কৰিব, মানে ফোন নম্বৰটো নিদিব আৰু কণ্টেক্ট কৰি ল'ব। আৰু তাৰ বাচন দি তাতে পৰি আছে আৰু চ' গাইস আৰু গাইস এতিয়া মক্কেল হাঁহ মাৰি পেলাই হাৱৈ নেকি হেনো। আৰু গাইজ মানে এতিয়া কেক কাটিম আৰু মই বহি ল'লোঁ ইয়াত আৰু ই আছে চুইটো দি বোলে ইয়াৰ মোবাইলটো গাইস মানে ফাঁচি যায় মাজতে। আৰু এখন ষ্টিলৰ চুৰি ধাৰ আছে গাইস কিছু কেনে তো এতিয়া কেক কেতিয়া ওলাও আৰু উলিয়ালোঁ আৰু গাইজ এতিয়া কেক কাটিম আৰু কি কি ওলাব। ক'ত লৈছিল ক'ত লৈছিল গাইস দেখিছেনে আপোনালোকে গাইস কি পেট ধরবি না বলে तुम तो बरसों पहले ही निकल चुके हो तो बट्टे वाला ये क्यों है भाई कैंडल शैंडल माटा माटा আৰু গাইজ মানে ই হ'ব দি কিমান নলগা হ'ব নাকি হ'ব এনে লাগছে জন্মদিন ইউজ মজা আছে কিন্তু গাইস মানে সব খরচে টাইপ বনাই টাইপ কৰা নাই। মোবাইল বহুত পছাই दौड़े पेट में रात के 2:45 हैप्पी बर्थडे टू यू जी सोच समझ के मैं क्या जल्दी गए अगर पेट হ্যাপি বার্থডে টু ইউ कंसीडर करेंगे কেনে লাগছে তো মজা আছে মেরি টিকিটা তো লই যাই ইচ্ছে রেসলে হালতি গিয়ে পেলাই দিয়ে আর তো কেক কাটি দিই दिल छोटा ना करो उम्र का है क्या बाल झड़ेंगे दांत गिरेंगे वैसे ही এটা হলো আখরা হানছন कोई पुराना गिफ्ट ढूंढ पाए एक्सपेक्ट পপুলার আছে कुछ हाथ में लेकर आए यू आर ऑन माय फ्रेंड ये नहीं मजाक है हम হ্যাপি বার্থডে तो बड़ी बात है बताओ तुम अब कितने साल के हुए
के दी चौहान तो गाइस केक चुना दूर हो तो गाइस मम ये गान गाओ तो गान गाओ हैप्पी बर्थडे टू यू गाइस नहीं मजा गाइस নিজে কেক কাটি নিজে হালা এচু মহাম নাকি এচু মহা গাইস ভিডিওটো হেক কৰি দিয়া আৰু সিম্পল কৈ ব্লগটো দিলো তো গাইস হেক কৰি দিব দিয়া তো গাইজ ভিডিওটো চিম্পলকৈ বনালোঁ আজি জন্মদিন বুলি তো ভিডিওটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব তো নেক্সট ভিডিঅ'ত লগ পাম তো বাই हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहो